হয় চাওক, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ বলত দেশৰ গণতন্ত্ৰত বিশ্বাসী জনগণৰ প্ৰতিবাদ আন্দোলন, বিৰোধী দলৰ প্ৰতিবাদ আন্দোলনক নেওচি গৃহীত কৰা ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ এক গুৰুত্বপূৰ্ণ শুনানি আজি মহামান্য উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণ হয়। আজিৰ শুনানিকালত আমাৰ ABMCৰ তৰফৰ পৰা আমাৰ অধিবক্তা মহামান্য উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল। যিহেতু আমি ABMCয়ে এই সংবিধান বিৰোধী ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছোঁ। আজি শুনানিকালত BR গাবাই নেতৃত্বাধীন দুজনীয়া বেঞ্চে সিদ্ধান্ত গ্ৰহণ কৰিছে বা শুনানিৰ কালত তেখেতসকলে কৈছে যে উক্ত ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহৰ শুনানি অহা 20 মে' তাৰিখৰ পৰা আৰম্ভ হ'ব বা 20 মে' তাৰিখৰ পৰা আকৌ চলাই লৈ যোৱা হ'ব। এই ক্ষেত্ৰত আমি ABMCয়ে স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। কাৰণ এই ৱাকাফ সংশোধনী আইন 2025ৰ জৰিয়তে আমি ইতিমধ্যে বাৰে বাৰে কৈ আহিছোঁ যে এয়া অকল এখন আইন নহয়, বা আমি ABMCয়ে হওক বা ভাৰতৰ মুছলমান ৰাইজে যি ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে আন্দোলন চলাই আছে, এয়া একমাত্ৰ আন্দোলন নহয় বা ৱাকাফৰ কোনো সম্পত্তি ৰক্ষা কৰাৰ যুঁজ নহয়। এয়া হ'ল ভাৰতৰ সংবিধানে ভাৰতৰ মুছলমানসকলক প্ৰদান কৰা যি সাংবিধানিক স্বায়ত্ততা, কনষ্টিটিউশ্যনেল এটনমি ৰক্ষা কৰাৰ এখন যুঁজ। আৰ্টিকেল 14 ইকুৱেল বিফৰ ল, আৰ্টিকেল 25 ফ্ৰীডম অফ ৰিলিজন, আৰ্টিকেল 26 নিজৰ ধৰ্মীয় অনুষ্ঠানসমূহ নিজে এডমিনিষ্টাৰ কৰাৰ অধিকাৰ, আৰু আৰ্টিকেল 29 যি আমাক নিজৰ সংখ্যালঘুসকলক নিজৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ যি অধিকাৰ দিছে, এই অধিকাৰসমূহ ৰক্ষা কৰাৰ যুঁজ। আৰু এই ক্ষেত্ৰত আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এই ৱাকাফ সংশোধনী আইন 2025ৰ জৰিয়তে ভাৰতৰ মুছলমানসকলৰ যি সাংবিধানিক অধিকাৰৰ ওপৰত বুলডোজাৰ চলাব বিচাৰিছে। আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত গণতান্ত্ৰিক প্ৰতিবাদ হৈছে। ABMCয়ে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছোঁ, আৰু তাৰ সমান্তৰালভাৱে আমি মহামান্য উচ্চতম ন্যায়ালয়তো ভাৰতৰ মুছলমানসকলৰ এই সাংবিধানিক অধিকাৰ ৰক্ষাৰ যুঁজৰ এক পক্ষ হিচাপে আমি অৱতীৰ্ণ হৈছোঁ। আৰু আমাৰ পক্ষ আমি স্পষ্টভাৱে শক্তিশালীভাৱে আমাৰ অধিবক্তাৰ জৰিয়তে তাত দাখিল কৰিছোঁ। তদুপৰি আপোনালোক আটাইয়ে জানে যে যিহেতু ৱাকাফ সংশোধনী আইন 2025ৰ 3E ধাৰাত কোৱা হৈছে যে 6 শিডিউল এৰিয়াত কোনো ব্যক্তিয়ে কেতিয়াও কোনো মাটি ৱাকাফ কৰিব নোৱাৰিব। আজি ৱাকাফ কোনসমূহ সম্পত্তি কৰা হয়? নিজৰ নামত মুছলমান ব্যক্তিয়ে থকা মাটি মুছলমানসকলৰ ভৱিষ্যতত ধৰ্মীয় বিভিন্ন কামত বা সামাজিক কামত ব্যৱহাৰ কৰাৰ বাবে ৱাকাফ কৰা হয়। আজি ভাৰতৰ ভিতৰত বৃহত্তম এই 6 শিডিউল এৰিয়া, এই BTC অঞ্চলত কোনো ব্যক্তিয়ে ভৱিষ্যত দিনত কোনো মাটি ৱাকাফ কৰিব নোৱাৰিব। এয়া সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমান তথা BTC অঞ্চলৰ মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত এক আক্ৰমণ বুলি আমি ক'ব বিচাৰিছোঁ। আৰু এই বিষয়খিনি আমি উত্থাপন কৰি মহামান্য উচ্চতম ন্যায়ালয়ত আমাৰ ইণ্টাৰভেনশ্যন এপ্লিকেশ্যনত আমি স্পষ্টভাৱে এই কথাখিনি উল্লেখ কৰিছোঁ। আৰু আমি যিখিনি দেখিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে এই সংবিধান বিৰোধী ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে আমি যিখিনি কথা আমি তাত ৰাখিছোঁ, এই কথাখিনি খুব গুৰুত্বপূৰ্ণভাৱে গ্ৰহণ কৰিছে। আমি অহা 20 মে' তাৰিখে অনুষ্ঠিত হ'ব লগা শুনানিটো আমি আশাবাদী যে গণতন্ত্ৰৰ পক্ষত থাকি এই ভাৰতবৰ্ষৰ জনগণৰ পক্ষত থাকি মহামান্য উচ্চতম ন্যায়ালয়ে নিজৰ মতামত ৰাখিব। আৰু আমি স্পষ্টকৈ কৈছোঁ যে এই মহামান্য উচ্চতম ন্যায়ালয়ৰ চলাই যোৱা যিখন ABMCৰ আইনী যুঁজ চলি থাকিব, আৰু আইনী যুঁজৰ সমান্তৰালভাৱে গণতন্ত্ৰত বিশ্বাস ৰাখি গণতান্ত্ৰিকভাৱে ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধেও ABMC সংগ্ৰাম অব্যাহত ৰাখিব। এয়া অকল ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে এক আন্দোলন নহয়, আইনৰ বিৰুদ্ধে এক আইনী যুঁজ নহয়, এয়া হ'ল ভাৰতৰ মুছলমানসকলৰ সংবিধান প্ৰদত্ত অধিকাৰ ৰক্ষাৰ এখন যুঁজ।